Hi guys, welcome to my YouTube channel KC Creation. So guys, আজি মই ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক থ্যাংক ইউ ক'বলৈ ওলাইছো কাৰণ পাঠশালাৰ যিটো মই ভিডিও বনাইছিলো সেইটো 500 ভিউৱাৰ্স পাৰ কৰিছে আৰু এইটো মোৰ প্ৰথম 500 ভিউৱাৰ্স হয় আৰু ইমান শেয়াৰ কৰিছে মোৰ সেইকাৰণে ভাল লাগিছে। তো গাইজ অলপ যিসকলে মোৰ শেয়াৰ কৰিছে যিসকলে লাইক কৰিছে থ্যাংক ইউ আৰু এনেকৈ সহায় পাই থাকিম বুলি আশা ৰাখিলো। তো বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা আজি টপিক এটা লৈ আহিছো যিটো হয়তো আপোনালোকে সৰুৰ পৰা ফেচ কৰি আহিছে। আহকচোন আজি টপিকটো লৈ আৰম্ভ কৰো। তো বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা টপিক লৈছো যিটো হয়তো আমি সকলোৱে ফেচ কৰি আহিছো, সকলোৱে ইয়াৰ সন্মুখীন হৈ আহিছো। তো গাইজ আজি মই আপোনালোকক ক'ব ওলাইছো পাৰমিশনৰ বিষয়ে। কিন্তু পাৰমিশনৰ বিষয়ে কম, কিহৰ পাৰমিশন সকলোখিনি কম, কিন্তু তাৰে আগতে মোৰ এটা সৰু কথা আছে। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তো বন্ধুসকল আহক বলক মই ভিডিওটো আৰম্ভ কৰো। তো বন্ধুসকল আজি মই পাৰমিশনৰ কথা ক'ম বুলি কৈছো যে পাৰমিশন কিহৰ পাৰমিশন, এতিয়া ডাঙৰ কৈছো ন। তো পাৰমিশন হৈছে মা দেউতাৰ পাৰমিশন। কিন্তু কিহৰ মা দেউতাৰ কিহৰ পাৰমিশন, এতিয়া কথাটো হৈছে যে আমি কেতিয়াবা এনেকুৱা সময় পাৰ কৰি আহিছো বা এতিয়াও এইটো সময় আছে যে আমাক কিছুমান ক্ষেত্ৰত কাম কৰিব পাৰমিশন নিদিয়ে ন। তো ময়ো ফেচ কৰি আহিছো, হয়তো আপোনালোকৰ 90% এটলিষ্ট চবকে নিদিয়ে হা। তো কথাবিলাক কৈছো মই 90% ল'ৰা ছোৱালীকে কিছুমান এনেকুৱা কামত বাধা দিয়ে যিবিলাক কাম হয়তো বেয়া নহয়। কিছুমান ধৰক কম খেল ধৰক কেৰিয়াৰ বনাব খোজে যে খেলি ভাল পায় অমুক কৰিব, কিন্তু এই যে কয় যে পঢ়ি থাক না, খেলি থাকিব লাগে যে, কিন্তু এনেকুৱা নহয়। যদি আপোনালোকৰ ল'ৰা ছোৱালী কেৱল খেলি ভাল পায় না, তো যদি ফুটবল খেলি ভাল পায়, মই জাষ্ট এক্সাম্পল, যদি ফুটবল খেলি ভাল পায় তেন্তে ফুটবলৰ এবাৰ তাক দি চাওক যে যদি কেৰিয়াৰ অন্ততঃ তাক এটা চান্স এটা দি দিয়ক। যদি নোৱাৰে পাছত এইটো বেলেগ কথা, কিন্তু এটলিষ্ট ট্ৰাই কৰিব। এনেকৈ নক'ব যে ফুটবল খেলি থাকিলে কি হ'ব, কেৱল পঢ়াত ধ্যান দে, পঢ়াত আজিকালিৰ যুগত নপঢ়িলে একো নাই অমুক নাই, তেনেকৈ নক'ব। হয় পঢ়াটো ইম্পৰ্টেণ্ট, ষ্টাডিটো বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু যেতিয়া আপোনালোকে যদি কেৱল পঢ়াত যদি কম্পিটিশ্যনৰ কথা কয়, পঢ়াত কেৱল মনোযোগ দিব কয়, হয়তো আজি তেওঁলোক একো নামাতিব পাৰে কাৰণ তেওঁলোক বহুত সৰু থাকে বা আমি বহুত সৰু আছো, একো নক'ব পাৰে। কিন্তু পাছত যেতিয়া এনেকুৱা এটা সময় আহিব যে কেৱল পঢ়া শুনাৰে কেৰিয়াৰ বনাব নোৱাৰি, আজিকালি ইমান আগুৱাই গৈছে, আমাৰ ইণ্ডিয়াখনৰ কথা কৈছে, ইমান আগুৱাই গৈছে, অন্ততঃ যিটো লাইনত তেওঁলোকে ইণ্টাৰেষ্ট আছে সেইটো লাইনত যদি ভালকৈ আগুৱাই যায় তেনেহ'লে সেইটো ক্ষেত্ৰতে কেৰিয়াৰ বনাব পাৰে। মই কিছুমান কথা ক'বলৈ লৈছো, ধৰক বিৰাট কোহলি হওক, ধোনী হওক, চব এনেকুৱা লোকে চব এনেকুৱা ক্ৰিকেটাৰ হৈ গৈছে যে তেওঁলোকে পঢ়াত ধ্যান দিছে, মই নিদিয়া বুলি নকওঁ, তথাপিও তেওঁলোকে নিজৰ খেল ধূলাতে কেৰিয়াৰ এটা বনাব পাৰিছে, তেওঁলোকে ভাল লাইফষ্টাইল এটা পাব পাৰিছে। সেনেকুৱা নকয় যে মই ইমান ওপৰলৈ নাযাওঁ, যে তথাপিও যদি যিটো বস্তুত ইণ্টাৰেষ্ট আছে সেইটো বস্তু কৰিব লাগে। দিল কি শুনো এটা কথা আছে, তো দিল কি শুনিব দিব লাগে। তো বন্ধুসকল এনেকুৱা থাকে যে অভিভাৱকসকলে কয় যে অমুকৰ ল'ৰাজনে পঢ়ি থাকে, তই কি কৰি আছা, তই কেৱল পঢ়ি থাকিব লাগে, কি কৰিব লাগে, তই কি কৰিছা, এনেকে থাকিলে লাইফটো অধোন্নতি যাব। কিন্তু সকলো ক্ষেত্ৰতে এনেকুৱা নহয়। যদি ল'ৰা ছোৱালীয়ে যিটো ক্ষেত্ৰত আগুৱাই যাব বিচাৰে তেওঁলোকক দিয়ক, পাৰমিশন দিয়ক, তেওঁলোকক কৰিব দিয়ক। কাৰণ আজি যদি এইখিনি যদি আপোনালোকক কৰিব নিদিয়ে, পাছত তেওঁলোকে নিজে ক'ব যে মা দেউতাই এইখিনি কৰিব নিদিলে, তো আজি যদি মই এইখিনি কৰিলো হয় তেন্তে হ'লে মই আজি অন্ততঃ অলপ হেপ্পী হ'ব পাৰিলো, মই এইটো ক্ষেত্ৰত যাব বিৰাট ইচ্ছা আছিল, আজি হয়তো মই এইখিনি এনেকুৱা দিনত থাকিব লগা নহ'লহেঁতেন। পইচাই সকলোকে হেপ্পী নকৰে, তো প্লিজ কৈছোঁ যে মনোযোগ শুনি ল'ব যে পইচাই সকলোকে হেপ্পী কৰিব নোৱাৰে। চ' পঢ়া আৰু এনেকুৱা নহয় যে পঢ়িলেহে অকল পইচা পাব পাৰি। যদি কেৰিয়াৰ এটা যিকোনো ভাল ক্ষেত্ৰত কেৰিয়াৰ এটা বনাব পাৰে তেতিয়া সকলো কেৰিয়াৰৰ পৰা পইচা পাব পাৰি। তো আৰু মই মোৰ লগত নিচিনা যিসকল ল'ৰাই ভিডিঅ' বা ছোৱালীয়ে ভিডিঅ' চাই আছে তেওঁলোকক ক'লে মা দেউতা ইমানো কঠিন হৃদয়ৰ নহয় যে আপোনালোকক পাৰমিশন এটা নিদিব। আপুনি যদি ভাল কাম এটাত আগুৱাই যাব বিচাৰে তেওঁলোকে নিশ্চয় পাৰমিশন দিব, আপোনালোকে মাত্ৰ বুজাব জানিব লাগিব, তেওঁলোকক ভালকৈ বুজাব লাগিব, বস্তুখিনি বুজাব লাগিব, মনৰ পৰা বুজাব লাগিব। কোনো মা দেউতাক ইমান কঠিন হৃদয়ৰ নাথাকে। সকলোৱে কৈছো যে মা দেউতাক বুজাওক, এনেকুৱা নহয় যে ভালকৈ বুজাওক, বহি লওক শান্তিৰে বুজাই দিয়ক, নিশ্চয় মা দেউতাই বুজিব। আজি মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে মই ইউটিউবত আহিলো হা। তো ইউটিউবত মই এটা কেৰিয়াৰ বনোৱাৰ সপোন এটা দেখিছো, যে কিন্তু কিমান আগুৱাই যাব পাৰো সেইটো পিছৰ কথা। যদি মোক মোৰ মায়ে যদি মোক তেতিয়াই প্ৰথম অৱস্থাতে ৰখাই দিলেহেঁতেন, তই কি কৰিব ধৰিছা, পঢ়া পাতি এইবিলাক কি কৰি আছা, কি এইবিলাক ধান্দাবাজি, তো এইবিলাক যদি নক'লে হয় তেন্তে মই আজি অন্ততঃ এনেকুৱা হেপ্পীলি আপোনালোকক ক'ব নোৱাৰিলো হয়। তো মই পাৰমিশনখিনি পাইছো, চ' মই আজি নিজকে এটা ফিল কৰিছো যে এটলিষ্ট মই ট্ৰাইটো কৰিছো। কেৰিয়াৰ কিমান আগুৱাই যায় এই ইউটিউবত মই নাজানো, কিন্তু যদি কেৰিয়াৰ আগুৱাই যায় বা নাযায়, কিন্তু এটলিষ্ট মই ট্ৰাইটো কৰিছো হা। চ' সেইকাৰণে কৈছো সকলোকে যে তোমালোকে যিটো বস্তু ভাল পোৱা, যিটো বস্তু কৰি ভাল পোৱা, সেইটো বস্তু এটলিষ্ট এবাৰ কৰা।
যাতে পাছত ক'ব লগা নহয় যে আজি মই সেইটো প্ৰশ্নত যদি এইটো কৰিলো হয় তেন্তে আজি মই এটলিষ্ট হেপী হ'ব পাৰিলো হয়। তো বন্ধুসকল মই বেছি আৰু কথা নকওঁ, এইখিনি কথাই ক'বলৈ ওলাইছো যে যদি তোমালোকে সদায় মনৰ কথাখিনি শুনা, কৰি চোৱা সকলোবিলাক, মা দেউতাই পাৰ্মিশ্যন নিশ্চয় দিব। তো বন্ধুসকল আজি মই মোৰ ভিডিঅ'টো ইয়াতে কৰিব ওলাইছো। যদি মোৰ মনৰ কথাখিনি আপোনালোকে বুজি পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকক মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগিছে তো ফিডবেক নিশ্চয় দিব কমেণ্ট বক্সত। তো থেংক ইউ গাইজ, এনেকৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। বাই বাই।